নমস্কাৰ অসমীয়াৰ পৰা ইংৰাজীলৈ কথা কোৱাৰ অনুশীলনটো আমি আৰম্ভ কৰিছোঁ। আজি পঞ্চম অনুশীলনী। ইয়াতে যদিও আমি অসমীয়াৰ পৰা ইংৰাজীলৈ কথা পাতিম, তথাপিও অলপমান গ্ৰামাৰ ফ'ল' কৰিছোঁ। ইংৰাজীত যে WH কুৱেশ্যন পেটাৰ্ণৰ যেনেদৰে কথা বতৰা হয়, ঠিক তেনেদৰে আমি অসমীয়াত তেনেকুৱা কথা পাতি আকৌ ইংৰাজীলৈ পাতিম। বোলক এতিয়া আমি আৰম্ভ কৰোঁ। আমি যেতিয়া কোনোবাই গেটত নক কৰিলে সুধোঁ, কোন? ইংলিছত হ'ব হু। কোন? হু। কিয়? হোৱাই। কিয়? হোৱাই। কেনেকৈ? হাও। কেনেকৈ? হাও। কি? হোৱাট। কি? হোৱাট। কাক? হুম। কাক? হুম। কোনটো? হুইচ। কোনটো? হুইচ। ক'ত? হুৱেৰ। ক'ত? হুৱেৰ। কাৰ? হুচ। কাৰ? হুচ। কোনটো ভাল? হুইচ ইজ গুড। কোনটো ভাল? হুইচ ইজ গুড। কিয় সুধিছে? হোৱাই ডু ইউ আস্ক। কিয় সুধিছে? হোৱাই ডু ইউ আস্ক। তেওঁ কেতিয়া যাব? হুৱেন উইল হি গো। তেওঁ কেতিয়া যাব? হুৱেন উইল হি গো। ধন্যবাদ। পৰৱৰ্তী আকৌ দেখা হ'ব। এতিয়া এৰিছোঁ।